গাইস টাইম হৈ গ'ল এতিয়া 5:52 আৰু আজি হ'ব ফুল ধামাকা ইয়েস পুৰা ধামাকা হ'ব এতিয়া মই প্ৰথমে গৈ মোৰ লগৰ এটা ৰুমত যাম তাৰ পৰা গোটেইখিনি কাহিনী গম পাব আপোনালোকে ভিডিওটো চাই থাকক আৰু পুৰা আজি একদম ব্লগটো ধামাকাদাৰ ৰকিং ব্লগ হ'ব এতিয়া আছো আমি মোৰ বন্ধু উদ্দীপনৰ ঘৰত আৰু মোৰ বন্ধু এপিনে আছে উদ্দীপন এপিনে নিবি আছে এপিনে সুভানোদয় আছে আৰু এপিনে বিতুপন আছে আৰু এতিয়া উদ্দীপনে এই যাত্ৰাটোৰ বিষয়ে আমাৰ এই যাত্ৰাটোৰ বিষয়ে অকমান ধুনীয়াকে বুজাই দিব নমস্কাৰ আমি আজি নাজিৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে নৱবৰ্ষৰ উপলক্ষে এক আপোনাৰ শিক্ষামূলক ভ্ৰমণ আমি যোজা কৰিছিলোঁ আৰু আজি 6 তাৰিখ আমাৰ দিন আজি আহি পৰিলেহি আৰু সেই গতিকে আজিৰ দিনটোত আমি 11 বজাত আমাৰ বাছ আহি পাবহি ন 11 বজাত আমাৰ বাছ আহি পাবহি এতিয়া বৰ্তমান 10:25 হৈছে পাবহি অলপ পাছত তাৰপাছত আমি ভালুকপুঙলৈ যাত্ৰা আৰম্ভ কৰিম প্ৰথমবাৰ গৈছো ন ভালুকপুং হয় প্ৰথমবাৰ গতিকে মনটো বহুত ভাল লাগি আছে বহুত এক্সাইটমেণ্ট হৈ আছে বন্ধুসকলো আমাৰ ঘৰত আছেহি আৰু আমি আজি ৰাতি গৈছো মানে 11 বজাত তো আজি ৰাতি ভালে লাগিব আৰু ইয়াত সকলো আছে যে নিবি আছে বিতুখন আছে সুভানোদয় আছে সুভানোদয় আমি এতিয়া কলেজলৈ যাম ধুনীয়াকে তাৰপৰা আমি চব সকলো আহিব তাত আমাৰ বাছ আহি গ'ল এতিয়া আমি পুৰা হাল্লা হ'ব ভিতৰত Okay guys, good morning from Tezpur. Yes, এতিয়া আমি আছো তেজপুৰ হোটেলত আৰু এখন ধৰ্মশালা হয় এতিয়া আমাৰ ৰুম বুকিং কৰা আছিলে এতিয়া আমি এটা ৰুমত 3-4জন মানকে আছো প্ৰত্যেকটো ৰুমত আৰু বহুত কষ্ট হৈছে কালি ৰাতি 11 বজাত উঠি মাই গড মানে বাছত যি ঠেকেচা মেকেচা মানে ব্লক কৰা নহৈছে ডাইৰেক্ট চিধা এতিয়া তেজপুৰৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছো 6টা বাজিছে এতিয়া আৰু এতিয়া আমি অলপ ফ্ৰেছ হৈ ডাইৰেক্ট ওলাই যাম ভালুকপুঙলৈ আৰু এইটো আছে আমাৰ ৰুমটো অলপ দেখাই দিছো আপোনালোকক চাই লওক এই ৰুমটো বহুত ডাঙৰ হয় ৰুমটো আৰু ৰুমৰ ফেচিলিটিও আছে এইটো আমাৰ ৰুম আছে আৰু এখন তেজপুৰ এখন ধৰ্মশালা হয় ইয়াত মানে বহুত ৰুম আছে আমি ইয়াত প্ৰত্যেকটো ৰুমত আমাৰ ইয়াৰ ষ্টুডেণ্টবোৰ আছে অলপ ফ্ৰেছ হৈছে এই দেখিছে এখন ধৰ্মশালা হয় এখন বহুত ডাঙৰ হয় মানে ধৰ্মশালা আৰু আপোনালোকে আহিলে ইয়াতো তেজপুৰ যদি ফুৰিব আহে কেতিয়াবা ইয়াতো ৰুম বুকিং কৰিব পাৰিব বহুত ডাঙৰ দেখিছে ৱাও বেকগ্ৰাউণ্ডৰ ভিউটো চাওক মজা আৰু লাও আৰু যাওঁ ওকে তো আমাৰ আমি তেজপুৰ ধৰ্মশালা অলপ ৰখিলো তাৰপৰা এতিয়া যাম আমি ডাইৰেক্ট ভালুকপুং ইয়াৰ পৰা ডাইৰেক্ট চলো এতিয়া লগৰবোৰ ওলাই আহিছে আৰু ইয়াতে অলপ দেৰি ফ্ৰেছ হলো আৰু এইবাৰ আছে বিভাগো আছে অভিজিত দত্ত আছে মেইন बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ওকে এতিয়া আমি আছো অগ্নিগড় পাৰ্কত আমি এতিয়া অগ্নিগড় পাৰ্কত উঠি আছো এতিয়া দেখিছে ও মাই গড অগ্নিগড় পাৰ্কত প্ৰথম আহিছো মানে আমি ভালুকপুং যাওঁতে ইয়াত সোমাই যাওঁ বুলি কৈছে চাৰ হাতি আমি সোমাই গৈছো প্ৰথম আহিছো জীৱনত লাইফত প্ৰথম মাই গড
सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ, हर चीज राज है, शब है जो है वो समा है। टिकट काट लो दिया खाली है नेকি টিকেটটো এনেকে ফালি দিয়ে ইয়াত মাত্ৰ টিকেট 20 টকা আৰু ওপৰলৈ উঠি গৈ আছো আমি ধুনীয়াকৈ দেখাম এতিয়া ও মাই গড বহুত মানে পাহাৰে দিও চাওক পুৰা ওখ মানে পাহাৰ এতিয়া ষ্টেপ আছে এইপিনে ইয়াত গৈ ভাল লাগিব না ব্ৰো লাইফত প্ৰথম আহিছো জীৱনত প্ৰথমবাৰ অগ্নিগড় আৰু ইয়াতে আহিলে আপোনালোকে বহুত মানে ষ্টেপ বগাব লাগিব বহুত ওখ মানে পাহাৰ হয় আৰু পিছফালে এখন মহাবাহু ব্ৰহ্মপুত্ৰ আছে দেখিছে পুৰা ষ্টেপ বগাব লাগে ইয়াত আৰু মোৰ বেক সাইডে দেখিছে সেইখন ব্ৰহ্মপুত্ৰ হয় এতিয়া আমি ওপৰলৈ উঠি যাম অলপ ও মজা লাগিছে ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम न आए हम न आए আৰু ইয়াৰ পৰা যিটো ভিউ মানে কৈছো নহয় আল্টিমেট ৰিয়েল আৰু এইপিনে দেখিছে সম্পূৰ্ণ তেজপুৰ চিটিখন বেক সাইডলৈ আছে আৰু এইপিনে গোটেই ব্ৰহ্মপুত্ৰখন সম্পূৰ্ণ দেখিছে আপোনালোকে আহিলে মানে ইয়াত আহিব বহুত মানে ধুনীয়া প্লেচ হয় কি কম ভিডিঅ'ত মানে সেইটো ফিলিংছ আপোনালোকে নাপাব পাৰে কিন্তু ইয়াত ৰিয়েলত মানে বেছি ভাল লাগিছে शब है जो है वो समा है আমাৰ টাইম হৈ গ'ল এতিয়া ওলাওঁ আৰু এতিয়া আমি ইয়াত আহিলো অলপ দেৰি ৰখিলো আধা ঘণ্টামান তো মোৰ লগত অভিজিত আছে কেনেকুৱা লাগিছে বঢ়িয়া অগ্নিগড় মই সেকেন্ড টাইম আহিছো ভাল লাগিছে এতিয়া আমি যাম ভালুকপুং মোৰ প্ৰথম টাইম কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মোৰ ভালে লাগিছে বাৰু वेलकम टू भालुकपुंग सोमालो जा हम न आए हम न आए ऐसी जी छिप छिपाए ओके गाइस फाइनली वेलकम टू भालुकपुंग এতিয়া আমি ভালুকপুঙত আছো দেখিছে এইপিনে পাহাৰ এইপিনে সব সাইডে তো পাৰ্কিং এই প্লেস হয় এতিয়া আমি আগলৈ যাম এতিয়া আমি সকলোৱে গৈ আছো এনে খোজকাঢ়ি 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব এতিয়া বালিয়া জেগা অৰুণাচল পইছে এইটো গোটেইটো চাই লগে এয়া প্ৰতিবন গৈ আছে মোৰ লগত আজি কেনেকুৱা ৰকিং হয় নাই বঢ়িয়া একদম বঢ়িয়া লাগিছে বালিময় একদম জেগা বাছ ৰখালো আমি বৰ্তমান গৈ আছো জেগা পালোহি আৰু অকমান দূৰ আছে ফূৰ্তিটো মেইন ফূৰ্তি নে কি কোৱা জীৱন দুদিনীয়া জীৱন ফূৰ্তি মেইন মুভমেণ্টটো এনজয় কৰিব লাগে আৰু এইফালে জেগাটো অলপ ডেঞ্জাৰ যেন পাইছো মানে ৰাতি আহিলে অকলে বাঘ চাক ওলাব পাৰে দেখিছে গোটেই পাহাৰ নাই ব্ৰ পাহাৰ পৰ্বত ব্যায়াম মানে ভালুকপুঙৰ জেগাটো আপোনাৰ মানে হাবিয়েদি যাব লাগে আপোনালোকে আগতে আহিছে যদি গম পাইছে চাগে তো এতিয়া বালি বহুত আছে মানে ইয়াত দেখিছে মাই গড আল্টিমেট জেগা এতিয়া নামি গৈছো তললৈ আপুনি দেখিছে গুলি নে কি কোৱা গুলি খালি ইয়াত অলপ তললৈ আহিলে মানে প্ৰব্লেম ঢেৰ হিল আছে ইয়াত বাকী টেনশ্যন নাই আমি গৈছো এতিয়া দাদা এজন লগ পালো দাদা এজনে কৈছে যে এই নৈখন আমাৰ অসম আৰু অৰুণাচল সীমান্ত নৈ হয়তো এই নাম হৈছে আপোনাৰ ভালুকপুং নৈ মানে এখন ভালুকপুং নহয় মানে নদীখনৰ ইটো চাইডে পৰে অৰুণাচল আৰু এই চাইডে পৰে অসম হয় নে হয় আৰু এইখানে ইয়াত বহুত মানুহ আহে বনভোজ খাবলৈ আমিও আহিছো ইয়াত চাই লওক বহুত মানুহ আছে বহুত মানুহ প্ৰত্যেক বছৰ বহুত মানুহ আহে আৰু দাদা ইয়াৰ লোকেলে হয় ন দাদা আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম যদু ঘোষ বেয়া লগ পাই ভাল লাগিল দাদা এতিয়া ইয়াৰ পানীয়ে মুখখন ধুই লওঁ প্ৰথম পুৰা ঠাণ্ডা ফ্ৰেছ মজা
আমি এটা ওলালো ভালুকপুঙৰ পৰা আৰু সঁচাকে জেগাটো খুব আল্টিমেট হয় নাই বঢ়িয়া জেগা আপোনালোকে আহিব আপোনালোকে ধুনীয়াকে বিভিন্ন দূৰৰ দূৰৰ জেগাৰ পৰা আহিছে ধুনীয়াকে ফূৰ্তি কৰিবলৈ আছে এইবোৰ দেখিছে পুৰা ফূৰ্তি কৰি আছে পৰিৱেশ ওকে গাইজ এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব চেনেল নতুন ছাবস্ক্ৰাইব কৰিব লগ পাওঁ এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগা টাটা বাই বাই